নমস্কাৰ জনাইছোঁ মই jalekhavlog অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো খুব বেছি ভাল পাব চাই আৰু আপোনালোকে প্লিজ শেষলৈ ভিডিঅ'টো চাই থাকিব। এইফালে মই পুৰা একদম ৰাতিপুৱা আহি গৈছোঁ। বেটি এইফালে খেলি আছে, বেৰত থিয় কৰি থৈ দিছোঁ। মানে কি তাইক লোৱা মানুহ নাই, আমাৰো মানে অকণ তেওঁ কিবা কাম আছে কৰি আছে আৰু আইচা স্কুল গ'ল, সেইটো কাৰণে আৰু তাইক এনেদৰে মোৰ কাষতে থিয় কৰাই থৈ দিছোঁ। আৰু এইফালে মই কাপোৰকেইটা ধুই লওঁ বুলি ভাবিলোঁ। ৰাতিপুৱা এতিয়া 8টামান বাজিছে, 8টা 9টামান বাজিছে আৰু সেয়েহে মই ভাবিলোঁ কাপোৰখিনি আগত দি লওঁ আৰু তাৰপিছত বাকী কামবোৰ কৰিম। আৰু আপোনালোকৰ খবৰ চাগে ভালেই আৰু মই পিছে ভালেই আছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। উঠি দিয়া এই ছোৱালীজনী এজনী, তুমি মাটিত কেলে বহিছা? উঠা 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 ধৰি থাকা, তুমি ইয়াত খেলি থাকা। এয়া চুনু খেলিছে, চব পেলাই দিলা। বেটিয়ে পুৰা একফালৰ পৰা বস্তু পেলোৱাত লাগি গৈছে। এইবোৰ চব পেলাই থৈ গ'লা তুমি। কাপোৰখিনি হৈ গ'ল, ইয়া ঘূৰি আছে। কাপোৰ যে সঁচাকৈ ইমান ওলাই, সদায় সদায় ইমান কাপোৰেই ওলায়। ঠাণ্ডা দিনত বেছি ওলায়। মেকুৰী চোৱা বেটি, এইটো চোৱা 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 দৌৰি গ'ল। আৰু ইফালে কাপোৰখিনি মেলি লওঁ মই ধুনীয়াকৈ, আপোনালোকে চাই থাকিব। কাপোৰখিনি মেলিব ধৰোঁতে তাই আকৌ মাটিত বহি দিলে আৰু ঠাণ্ডা যিহেতু আজি আৰু খুব বেছি কুঁৱলী পৰিছে, সেইটো কাৰণে তাইক উঠাই দিছোঁ আকৌ বেৰত ধৰি পিনি। নেলাগে নেলাগে, এই বেৰত ধৰি। সঁচাকৈ ঘৰত অকলশৰীয়া হ'লে খুব বেছি বেয়া হয়। বেবী থাকিলেতো খুব বেছি আৰু বেয়া হয়। ৰাখিব লাগে বেবীক, কামো কৰিব লাগে, সেইটো কাৰণে আৰু হাজবেণ্ডো নাথাকে ন, আইচা থাকেই যেনিবা, কিন্তু সেই কলেজত যোৱা টাইমখিনি নাথাকে যে, সেই আৰু সেইটো টাইম প্ৰব্লেম হয় অকণমান। সেইটো কাৰণে কেনেদৰে দিওঁ, আকৌ এবাৰ কামত ধৰোঁ, আকৌ এবাৰ বেৰত থিয় কৰাই দিওঁ, এনেদৰে আৰু কামখিনি কৰোঁ। এইফালে মই কাপোৰখিনিও মেলিব লৈছোঁ। সেইফালে মই কাপোৰ মেলি থাকোঁতে বেটি সেইফালে পৰি গ'ল আৰু দেখিছেনে কান্দিছে। আৰু এতিয়া প্ৰায় 12টামান বাজিছে। বেটি কান্দিলে যে পৰিলে, তাৰপিছত আৰু তাই শুই গ'ল আৰু ময়ো বিদু কৰা নহ'ল। আৰু এতিয়া মই তাইৰ কাৰণে বনাইছোঁ সাবুদানাৰ ক্ষীৰ বনাইছোঁ। আৰু সাবুদানাটো বেবীৰ কাৰণে খুব বেছি। হেল্ল' নমস্কাৰ। আৰু এতিয়া আহিছোঁ পূৰা একদম মই গধূলি সময়ত আহিছোঁ। বেটি শুই গ'ল আৰু সেইটো কাৰণে মই মানে কি মোৰ ৰুমৰ মানে লাইটটো অফ আছে, থাকিলে মানে মই সেইটো কাৰণে পৰ্দাখনৰ কাষত গৈ পিনি ভিডিঅ'টো বনাইছোঁ। পাকঘৰৰ লাইটটো মানে পোহৰ পৰি আছে, সেইটো কাৰণে। বেটি শুই আছে যিহেতু, সেইটো কাৰণে লাইটটো জ্বলোৱা নাই মই। আৰু মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে বেটি বাৰ্থডে গিফ্টখিনি মই দেখাম আপোনালোকক, আৰু সেয়েহে আজি আহিছোঁ মই বাৰ্থডে গিফ্ট দেখাবলৈ। আৰু প্ৰথমতে লৈছোঁ এইটো গিফ্ট, আৰু এইটো পলিথিনৰ ভিতৰত কি আছে চাই ল'ব পাৰে, নহ'লে মানে কনফিউজ হৈ যাম। পলিথিনবোৰ একে একে কালাৰ আছে যে। এইটো দিছিলে আমাৰ সৰু মামীয়ে দিছিলে। মোৰ হাজবেণ্ডৰ সৰু মোমায়েক যিজন আছে, তেখেতে দিছিলে এই গিফ্টটো। আৰু ধুনীয়া এযোৰ মোজা আছিলে তাত, ধুনীয়া ছফ্ট হয় কাপোৰটো আৰু খুব ধুনীয়া। আৰু লগতে দিছিলে এয়া লং পেণ্ট আছিলে তাৰ লগত, এটা ধুনীয়া একদম ঊলৰ লং পেণ্ট হয়, খুব ধুনীয়া কোমল, তাই পিন্ধি খুব বেছি ভাল পাব। আৰু লগতে দিছিলে এটা চোলা, দেখাইছোঁ। খুব ধুনীয়া ধুনীয়া গিফ্ট দিছে, আৰু গিফ্ট যোনে যোনে দিছে তেওঁলোকক থেংক ইউ কৈছোঁ। আৰু এইফালে এইটো চোলা দিছিলে, আৰু চুৱেটাৰ হয়, খুব ধুনীয়া চুৱেটাৰ, খুব মৰম লাগিছে। কালাৰটো য়েল্ল' কালাৰটো খুব ভাল পাওঁ মই, বেছি ভাল পাওঁ মানে য়েল্ল' কালাৰটো মই খুব বেছি পচন্দ কৰোঁ। আৰু খুব ধুনীয়া ছফ্ট হয় কাপোৰটো, খুব ধুনীয়া একদম কোমল হয়, খুব ভাল লাগিছে। তো থেংক ইউ সৰু মামী গিফ্ট দিয়াৰ কাৰণে। আৰু মামাকো কৈছোঁ থেংক ইউ মামা, ইমান ধুনীয়া গিফ্ট এটা দিছে আপোনালোকে।
আৰু আমি মানে খুব বেছি মানুহ মতা নাছিলোঁ কিছুমানহে মাতিছিলোঁ সিমান বেছি ডাঙৰকৈও পতা নাই সেয়াই আৰু এইটো গিফ্ট দিছিলে আমাৰ মানে সেই মামাটোৰ ওপৰত যিটো মামা আছে ডাঙৰ মামা আৰু তেখেতে দিছিলে এই গিফ্টটো দিছিলে গিফ্টটোত আছিলে এটা টুপি আছিলে আৰু এযোৰ মোজা আছিলে আৰু দুটা লং পেণ্ট আছিলে আপোনালোকে দেখিছেনে এইযোৰ মোজা আছিলে তাত খুব ধুনীয়া হয় কালাৰটো মোৰ খুব বেছি ভাল লাগিছে কালাৰটো খুব ধুনীয়া পিংক আছিলে ৰেড আছিলে ৰেড কালাৰটো খুব ধুনীয়া আৰু এইফালে এটা য়েল্লো কালাৰ এটা আছিলে পেণ্ট আৰু সেইটো হেৰি চাওকচোন কি ধুনীয়া পেণ্টটো ভাল লাগিছে এনেকুৱা কাষত যে আস্তানা থাকিলে খুব বেছি ভাল লাগে মোৰো এটা আছিলে ক'লা আছিলে মোৰটো খুব ধুনীয়া লাগে এনেকুৱা কালাৰটো আৰু আপোনালোকে দেখিছেনে এই লং পেণ্টটো মই খুব বেছি ভাল পাওঁ আৰু এই লং পেণ্টটো পিন্ধিলে খুব গৰম উঠে ঠাণ্ডাৰ দিনত খুব বেছিয়ে ভাল আৰু বেবী কাৰণেতো খুব বেছি ভাল গৰম উঠি থাকে মানে ধুনীয়া কটন খুব ধুনীয়া গিফ্টটো তো থেংক ইউ মামা মামী আপোনালোক সকলোকে আৰু মই ভইচটো তেতিয়া ক'ব নোৱাৰিলোঁ কাৰণ বেটি শুই আছিলে ন সেইটো কাৰণে বেটি উঠি যাব পাৰে যে মই অকণমান চিঞৰি দিলে তো সেইটো কাৰণে মই তাত ভইচটো দিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে এক্সট্ৰাকৈ মই ভইচটো দিছোঁ আপোনালোকে বেয়া নাপাব আৰু এইফালে এটা গিফ্ট আছে আৰু এইটো দিছে মোক ঘৰৰ কাষৰে বৌ এজনীয়ে মানে আমাৰ ঘৰৰ লগত লাগি সেই বৌজনীয়ে দিছে খুব ধুনীয়া লাগিছে ফ্ৰকটো ইমান মৰম লাগিছে আৰু বেটিকটো পিন্ধালে খুব ধুনীয়া লাগিব ফ্ৰকটো ধুনীয়া গিফ্ট দিছে আৰু কাপোৰটো কটন হয় নেকি কটন ব্ৰেণ্ডৰ হয় চাগে খুব ধুনীয়া আৰু ভাল লাগিব বেটিক পিন্ধালে থেংক ইউ মমতাজ বৌ ধুনীয়া লাগিছে গিফ্টটো আৰু এইটো দিছিলে মোৰ দুচনীয়ে মানে মোৰ হাজবেণ্ডৰ যিটো দুচ আছে আৰু তেখেতৰ মানে ৱাইফ মোৰ দুচনী তো খুব ধুনীয়া এটা মোক গিফ্ট দিছে বেটিক এটা ধুনীয়া গিফ্ট দিছে এইটো দিছে ইয়াতে বেবী পাউডাৰ বেবী অইল আৰু বেবী চাবোন আছিলে খুব ধুনীয়া গিফ্টটো থেংক ইউ দুচনী আৰু এইটো গিফ্ট দিছিলে আমাৰ দুচনীৰ মানে হেৰি হয় জায়েক হয় তেখেতে দিছিলে এইটো গিফ্ট আৰু ধুনীয়া লাগিছে হেৰি ফ্ৰকটো মানে ধুনীয়া লাগিছে আৰু খুব ভাল লাগিব বেটিক পিন্ধিলে আৰু এইটো গিফ্ট দিছিলে তো থেংক ইউ আইছা আৰু আমি হাঁহিছোঁ যে এটা কাৰণত হাঁহিছিলোঁ আমাৰ মানে যিটো কেমেৰামেন হৈ আছে তাইৰ নামো আইছা আৰু তেহেঁতৰ নাম আইছা সেইটো কাৰণে মানে কৈছোঁ দুয়োজনী আইছা লাগিছে আৰু এয়া দিছে আমাৰ কাষৰে মামিটি বুলি কওঁ আমি সেই মামিটিৰ ডাঙৰ বোৱাৰীকে দিছে মানে কি অকল এইখন দিয়া নাই দেই অকল গাড়ীখন দিয়া নাই মানে পইচাও দিছিলে লগতে আৰু মই পইচাটো বাৰু এতিয়া নেদেখাওঁ আৰু বহুতেই কিছুমানে পইচা দিছে আৰু কিছুমানে চকলেটছো দিছে তেনেকৈ আৰু চকলেটছ আৰু পইচাখিনি নেদেখাওঁ আৰু এইটো কাৰণে এখন গাড়ী অকল দিয়া নাই পইচাও দিছিলে তো এইখিনিয়ে আছিলে আৰু আমাৰ বেটীৰ বাৰ্থডে গিফ্ট তো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু আজি যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব